কণ্ডমৰ ব্যৱহাৰ বাঢ়িছে। এতিয়া সকলোতে কণ্ডমৰ সুলভ ব্যৱহাৰ। কি হোটেল, কি পেইং গেষ্ট। কণ্ডমৰ ব্যৱহাৰে মানুহক হতচকিত কৰি তুলিছে। সঁচাকৈ কণ্ডমৰ কথা ড্ৰেইন চালেহে গম পাব। নলা নৰ্দমাবোৰ এতিয়া ভৰি পৰিছে কণ্ডমেৰে। কণ্ডম এতিয়া সহজলভ্য অসমৰ সকলোতে। কণ্ডম হৈছে নুফুলোৱা বেলুনৰ দৰে এক বিশেষ নমনীয় সামগ্ৰী। ইয়াৰ ব্যৱহাৰৰ দ্বাৰা গৰ্ভধাৰণ ৰোধ বা যৌন ৰোগ আদি সংক্ৰমণ ৰোধ কৰা হয়। কণ্ডম সাধাৰণতে পুৰুষ মহিলা উভয়ৰ বাবে উপলব্ধ। কিন্তু এতিয়া কণ্ডমক লৈ বহুল চৰ্চা। প্ৰেম হ'লেই লাগে কণ্ডম। প্ৰেমেই জীৱন। প্ৰেমক লৈ জীৱন জীয়াৰ আশাও হয় সুকীয়া। কিন্তু এতিয়া সস্তীয়া প্ৰেমৰ বাবেই যেন পৃথিৱী মতলীয়া। প্ৰেমৰ নামত কেৱল যৌনতাৰ গোন্ধ। কেৱল মাত্ৰ দেহৰ সুখৰ বাবে আজিৰ নতুন চামে কৰে প্ৰেম। প্ৰেম এনেকুৱা নাছিল। মানুহে এতিয়া লাজ পাবলগীয়া হৈছে। ৰাস্তাই ঘাটে কেৱল কণ্ডম। এয়া কি প্ৰেমৰেই নিচান নেকি? অনুভৱহীন অন্তৰতো যেতিয়া প্ৰেমৰ বীজ অংকুৰিত হয়, তেতিয়া প্ৰেম সস্তীয়া হৈ পৰে। হয়তো ইয়াৰ বাবেই প্ৰেমৰ নামত কণ্ডমৰ ব্যৱহাৰ হোৱা দেখা গৈছে। এতিয়া বজাৰত ভেৰাইটিজ কণ্ডমৰ প্ৰয়োগ হয়। পেলনীয়া কণ্ডমে এদিন সকলো নলা নৰ্দমা ভৰাই তুলিব। নিউজ ডেস্ক ৰিপোৰ্ট, নিউজ 7 আসাম ডেইলি।